নমস্কাৰ বন্ধুসকল, মোৰ ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ আছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল অপশ্যনত টেপ কৰি দিব। আজি আমি ব্লগ অফিচত যাম। মোৰ এটা বন্ধু আছে, তাৰ চাইৰি লিখে আৰু টিকটক কৰে। আজি তাৰ পৰা আমি চাইৰি শিকিমো আৰু শুনিমো। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাওক আমাৰ গেট। যামান ৰাস্তাটো অলপ চলপ দেখাম আৰু লাজ লাগে না আৰু গোটেই ৰাস্তা দেখাই থাকিব আপোনালোকক। আহক আমি যাওঁ। আৰু বেছি দিন নাই, অলপ যাই পাব হৈছে। আহক আমি যাই থাকোঁ। আপোনালোকে আহি গম পাব যিহে আমাৰ শুৱালকুছিৰ পৰিৱেশ। চাওক না, কি ধুনীয়া জেগা। আপোনালোকে অলপহে দেখিছে আৰু আমিতো পাহাৰৰ ওপৰত দাদা আছে। এদিন যাম, এতিয়া আজি নাযাম। আজি বেছি যাব না, ভিডিঅ' চিডিঅ' দীঘল হৈ যাব। ভিডিঅ' আৰু দীঘল হ'লে কোনো চাব ইচ্ছা নকৰে, নাচালেও বেয়া লাগে মন চন। অলপ চলপ দেখাই দিয়ক। মোবাইলটো ভাল নহয় দে। আজি অলপ চাইৰি শিকিহে যাম আমি। যাওঁতো পাম, খোজকাঢ়ি যাই আছোঁ, গাড়ী চাড়ী নাই না। চাওক চেণ্ডেলযোৰো কম দামী। যাম, আমি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। চাব নেকি তাক এনেই দূৰৰ পৰাই দেখাই দিওঁ। চাওক মোবাইল টিপি বহি আছে, কাম নোহোৱা মানুহৰ দৰে। ক'ত গেলাই? এই কেমেৰাটো ফ'কাছ নাথাকে নহয়। এইটো দেখছি জয়দহে চাব ধৰিছে। আহক তাৰ অলপ ওচৰত লাগি যাওঁ। ঐ প্ৰকাশ, কি খবৰ? মই আহিলোঁ ৰ, তোকে বিচাৰি আহিছিলোঁ। তোক আজি কেইটামান প্ৰশ্ন সুধিম, চাইৰি সুধিম। তাকো প্ৰশ্ন আহিলে যি পাই থাকে আহিছে মুখত। প্ৰথম কথা হ'ল, তই ক'ৰ পৰা ওলালি? মই ঘৰৰ পৰা আহিছোঁ। তোক দেখাম বুলি ভাবিছিলোঁ। ব্লগ কৰিব টপিক চপিক নাই না, সেইকাৰণে তোৰে চাইৰি তাইৰি শুনবা আহিলোঁ। তইতো টিকটক আৰু চাইৰি কৰা দে। কিবা শুনাবি নাই এতিয়া? কিহৰ ওপৰত বা লাগে তোক? এটা কিবা মোৰ এটা পিক ভাল পাওঁ, তাই নাপায়। ওৱান চাপ লাভৰ সেই শুনো। ওৱান চাইড লাভ? এটাই শুনাবি না? এটাই শুনবি না? কৈ থাকিবি দে যেইটা ক। চিনটো আমাৰগিলা দেখি থৈ দিয়া নাই, অলপ ৰাখাচোন। হ'ব দে মই কৰিম দে। তাইক পাব বিচাৰোঁ, তাইৰ হাত দুখন খাব, তাই একেলগে খোজ কাঢ়িব বিচাৰোঁ। বহুত দিনে হ'ল তাক দেখা নোপোৱা, কিন্তু ক'ৰবাত দেখা পালে কিবা এটা বাহানা বিচাৰোঁ। চিধা মূৰটো তলমূৰ কৰি পকেটত মোবাইলটো বিচাৰোঁ। মজা। পিছে সঁচা কথা কৈছোঁ, তই এটা কি কৰিব আহিলি? নাই, এটা ব্লগ কৰিব আহিছিলোঁ, টপিক নাপালোঁ সেইকাৰণে। চাইৰি শুনি আহিলোঁ আৰু চাইৰি শুনাব আহিছোঁ আৰু বেলেগ নাই না। আপোনালোকে শুনি ভাল পাইছে না নাই সেইটো কওক। সি নিজৰ কষ্ট কৰি পেলাই চাইৰি বনাইছে, ছাপোৰ্ট কৰি দিব আৰু তাক। আৰু এটা শুনো, ওৱান চাইড লাইভৰ বিষয়ে। আৰু এটা হ'ব। বাৰ্তা মাৰিবা পাক, বুটলি আনিবা খাক। আৰু শুনাচোন, তুমি হ'বানে মোৰ হ'বলগীয়া পোৱালিটোৰ মাক?
বেলেগ কবাই মোৰ একদম শুনিয়ে ভাল লাগি গৈছে দাঁত চাত চাক লাগি গৈছে শিখৰ খাই খাই অলপ চাইৰি শুনিলোঁ আৰু মানে অলপ ই জিমনাষ্টিক কৰিব আৰু মই 100 পাৰো যদি কৰি দিম ভিডিঅ'টো চাই থাকক আহক আমি ভিডিঅ'টো দেখি আছোঁ ই জিমনাষ্টিক কৰিব মই এক জাপ মাৰি দিম আৰু বেলেগ নাই জুম কৰি লৈছোঁ ৰ অলপ জুমটো আউট কৰি লওঁ যিয়ে আকৌ ক'তনো DSLR কেমেৰা নামিতি গৈছোঁ ইও জিমনাষ্টিক কৰিব এতিয়া ভয়ো লাগে ৰ এইগিলা গোটা কটা কটা বাল ভৰি চৰি ফুটি যাব লাগে ডাঙৰ কথা হ'ব জিমনাষ্টিক কৰিম জিমনাষ্টিক কৰি ই কৰিব আৰম্ভ কৰিব আন চাই থাকক দেখাই আছোঁ সো গাইস এইকেইটা মোৰ ষ্টুডেণ্ট হয় এইটো এটা জুমি জুমি চাই আছে ষ্টুডেণ্ট হয় সো পিছপিনে ফুটবল খেলি আছে হাত গেম দাঙি দি মোৰ ষ্টুডেণ্ট কেইটা ষ্টুডেণ্ট কোনে কোনে আছে মোৰ আটাবাদ দি তাতা গুৰু কোন কৰিব অলপ মই ট্ৰাই কৰিম আন ই আৰু ট্ৰাই কৰিব ওলছে আৰু আপোনালোক বঢ়িয়াকৈ দিব ওলছে ই ইতান আপোনালোকে চাই থাকক আবে বন্ধুসকল কি দিলা বে এইটো চকুৰ একদম টিপ টিপে গৈছে মই ট্ৰাই কৰি চাওঁ পাৰোঁ না নৰোঁ ভয় লাগে দেচোন ভাল এই চেনেল টেনেল খুলিব নৰোঁ ভাল কেমেৰা ধৰবি না এই কেণ্ডেল ধৰ বন্ধুসকল মানে এইবাৰ ই বটলটো উৰি দিব বোলে লাট মাৰি তাতে কৰিলোঁ মানে এইবাৰ এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ এইখানি জেগাত নাম নাই দেচোন জেগাখিনিৰ নাম আজি চৰি হা দোস্ত বেছিকৈ ভিডিঅ'টো দীঘল নহ'ব হোৱাত হ'ব কিন্তু আজি ব্লগ দেখা নগ'লো মনটো বেয়া লাগিল মানে কোনো নাযায় কেতিয়াবা দেখা নহ'ল এনিটাইম আপি আপি বুলি ভাবি থাকা ন সপোনতো আপি ক'ৰবাতো আপি ভিডিঅ' এটা বনাব নাপাওঁ ৰখাই দিলি এটা গাড়ী মানে লগৰ গাড়ী হেৰি খুন্দাব হৈছিল সেইকাৰণে তাত মাত দি আহি পালোঁ বগা বগা মাটি আপোনালোকক দেখাই দিওঁ লাৰি দেখাই দিওঁ খুব মাটিখিনি কি ধুনীয়া মাটি আৰু লাৰিয়ে ভাল লাগি যায় কৈ আই এনেকুৱা মাটি একদম বগা খাব পাৰিব আটাৰ দৰে তাক মাৰা দেখছা ইমান অভদ্ৰ সন্মান বোলা বস্তুটো নাই এতিয়া বোলে কাৰোবাক বোলে WW কৰে কাজিয়া কৰাৰ মাথাই নাথাকে ইয়াতে বোলে কাজিয়া কৰিব মানে কি চবে কাজিয়া যদি কৰা মই ইয়াতে তিতানৰ পৰা খোজকাঢ়ি ইয়াতে চাইকেলত আহিলে মই খোজকাঢ়ি আহি থাকিব লগা হৈছে এনে গতি আহি গ'ল মোবাইল গিফ্টত দিলা দেখছা কি কৰে আছে এইটো আছে ব্লাক টেপ দিব কিজানি দি ভাবছো নাকটা ফুটি যাব ৰে বা কি ৰে এইটো বৰ ফুটি পাইছি মোবাইল দিছি দে ভাল 1 2 3 এইলা কয় কলা কাউরি স্টাইল হাও কেনে মারা তাই দেখো নাই ওই বা আমার চিম্পাঞ্জির হাহে ও তো নিংনি বলি আছে দেখে মজা পারবি তো কালকে থাকবি আর আন্ডার বেনে মাটি সাটি হয়ে যাব কি দিলা তো বল লাগছে
আমাৰ দাদাৰ মস্ত গৈছিল হাঁহি উঠি আছে মানে ফূৰ্তি কৰি আছে। ভিডিঅ'টো বন্ধুসকল এখানিতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালে আপোনালোকে পাবলৈকে ছাবস্ক্ৰাইব কৰি দি নাপাহৰিব আৰু লাইকটো কৰি দিব। আমি এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। মোৰ মানে বন্ধুসকল হাগা হৈছে, সেইকাৰণে হস্পিটেলত ভৰ্তি আছোঁ।